নমস্কাৰ উপস্থিত সকলোকে বিশ্ব কবিতা দিৱসৰ মৰম আৰু শুভকামনা জনাইছোঁ। দৰ্শনাবাই কোৱাৰ দৰে গান আৰু কবিতাৰ মাজত যিটো সম্পৰ্ক সেইটো এটা নিবিড় সম্পৰ্ক আচলতে। ঠিক আছে, জুবিন দাৰ এটি খুব জনপ্ৰিয় গীত অকণমান গুণগুণাই দিছোঁ। লাহে বেৰিও জাগৈ যাবৰে গো লাহে বেৰিও জাগৈ যাবৰে গো মনে প্ৰিয়াটো এপাত ফুলাবৰ গো লাহে লাহে মনে মনে কাণতে উঠ লগাই ভাল পোৱাদি জগাই লাহে লাহে মনে মনে কাণতে উঠ লগাই ভাল পোৱাদি জগাই এই দৰিয়াৰতে জোকাব খুজিলে ৰং আচলতে লুকাই থাকিব দে ছায়া নিজানে নিতানে মৰমে নাজানে ফাগুনৰে জীয়া চুমা আৰু চকু পানীৰে তিতি আহিছে গোটেইখন চিঠি চিঠি নহয় যেনিবা তোমাৰ হাত অকল ৰুমাল চিলাই তোমাৰ হাতে অকল কিতাপ লুটিয়াই তোমাৰ হাতে বিষাদ লেখে তোমাৰ হাতেতো নিশ্বাস নাভাজে কেলেই তাকত দিলা কলপতীয়া পদূলিৰ পৰা উৰি আহিছে চিঠি নহয় যেনিবা তোমাৰ হাত তুমি দেখিছা ইন্দ্ৰণী ডাকঘৰৰ বিশ্বাসঘাতকতাৰ কিন্তু তুলনা নাই এখন নহয় দুখনকৈ চিঠি তোমাৰ হাতত নপৰিল মানুহে দেখোন আজিকালি চিঠি নিলিখে কাঢ়ি লৈ গ'ল মোবাইল ফোনে ইণ্টাৰনেটে শত্ৰু সিহঁত আমাৰ আন্তৰিক ভাৱ বিনিময়ৰ মাজত এখন জেওৰা আমাৰ মধুৰতম অপেক্ষা আৰু অনুভৱখিনি তাচ্ছিল্য কৰি বেছি বাস্তৱবাদী দেখুৱাইছে সিহঁতে কিন্তু কিহত বাস্তৱ সিহঁত যে নিজৰ অতীত আৰু তেজক স্বীকাৰ কৰিবলৈ টান পায় তথাপিও আঘৰ হেৰাই যোৱা এই দিনবোৰৰ মাজত সময়হীন যন্ত্ৰ সৰ্বস্ব এই মানুহবোৰৰ মাজৰ পৰা মই তোমালৈ এষাৰি লিখিছোঁ এডভাইচ কৰা নাই মই তোমাক পিছলৈও জনা নাই আই উইল ৰাইট টু ইউ টিল মাই হাৰ্ট পাৰ্মিট কলমটো হালত লৈ এতিয়া এই মুহূৰ্তত ভাবিছোঁ এখন দীঘল চিঠি লিখিম তোমালৈ কলমেও বাৰে বাৰে সুধিছে কোৱা কি লিখিম তোমালৈ আৰু মই মনৰ ভঁৰালত আশাৰ চাকি জ্বলাই বিচাৰি
থৈছোঁ কলমটোৰ বাবে কিছু কথা। কলমৰ দাবী লিখিবই লাগিব, কিন্তু কিন্তু কি লিখিম? লিখিম কি ইন্দ্ৰণী? ভয় খাইছা নেকি তুমি? চিঠিখন খুলিবলৈ তোমাৰ ভয় কিয়? তপ্ত এন্থ্ৰাক্সৰ বাবে, পত্ৰ বোমাৰ বাবে, নে মোৰ চুমা আৰু তোমাৰ অংগীকাৰবোৰৰ বাবে? ভয় নাই ইন্দ্ৰণী, মই বাধ্য নকৰাওঁ তোমাক, কিন্তু মোৰ বেয়া লাগিব তোমাৰ ফুল সিহঁতে কাঢ়ি লৈ গ'ল। মই দেখা পালোঁ ইন্দ্ৰণী, আকাশে চাই আছে ওপৰৰ পৰা, তুমি যে লুটি গ'লা এইমাত্ৰ বিৰাট এটা মেটেকা। তুমি মেটেকা নেকি ইন্দ্ৰণী? ভাবিছিলোঁ দুকুল উপচাৰ তুমি নদীৰ নাও, পাৰ হৈ আহিবা বহাগৰ দুপৰীয়া। তেন্তে কিয় দেৰি কৰিলা? নাওখন লৈ তুমি আহা। সোৱণশিৰিৰ ৰঙা ঢৌ হৈ আহা তুমি। সেই ঢৌবোৰত আমি বিচনা পাতিম, তাৰ পাৰত আমি বালিঘৰ সাজিম। ঘৰ সজা স্বপ্ন শৈশৱৰে। কি নাম তাৰ ইন্দ্ৰণী? কোনেও তোমালৈ চিঠি নেলেখে, খামত ৰামধেনু ভৰাই বৰষুণৰ মাজেৰে তোমালৈ কোনেও নপঠায়। পিয়নে তোমালৈ চিঠি নানে, তোমালৈ চিঠি নাহে দুপৰীয়া বুলি তুমি গান লিখিলা নেকি? দুপৰীয়াৰ চিঠিয়ে আজি নহয়, বহুদিন আগেই ঘোষণা কৰিছে ৰাতিপুৱাৰ বাটে, আৰু তোমাক একো কেনিদিওঁ। ইন্দ্ৰণী, মনত আছে তোমাৰ ব্যাকুল বাসনাত এখন চিঠি বিচাৰিছিলা। আখৰবোৰৰ মাজত তুমি মোক চুৰি চাব খুজিছিলা, আৱিষ্কাৰ কৰিছিলা, হেৰাই পাইছিলা। আমাৰ আন্তৰিক ভাৱ বিনিময়ৰ মাজত সেয়া এখন সপোন আছিল। সেয়া কোনে ভাঙি দিলে? সেই চিঠি কলৈ গ'ল? সেই দুপৰীয়াৰ চিঠিয়ে আজি নহয়, বহুদিন আগেই ঘোষণা কৰিছে বতৰ ফৰকাল হ'ব, কালিলৈ আকাশত মেঘ নাথাকিব। মই এতিয়াই লিখিম ইন্দ্ৰণী, মই তোমালৈ চিঠি লিখিম। ধন্যবাদ।